এই মুহূৰ্তত মই উপস্থিত আছোঁ ৩৬ নম্বৰ খালিংদৰ সমষ্টিৰ ২০ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু মোৰ লগত এজন বিশিষ্ট ব্যক্তি আছে। বিশিষ্ট ব্যক্তি তেওঁ সমাজসেৱক হয়। আজি তেওঁৰ পৰা আমি পোনপটীয়াভাৱে জানিম যে তেওঁ কেনেকৈ আহি অনুভৱ কৰিছে বা তেওঁ কি আগন্তুক চৰকাৰখনক কি বাৰ্তা দিব বিচাৰে। হয়, আপোনাৰ নামটো ক'ব। শ্ৰী হৰ্ষ শৰ্মা। আপোনাৰ বয়স? মোৰ বয়স এতিয়া ১০০ৰ ওপৰত। হয়, আপুনি আজি ভোট দি কেনে অনুভৱ কৰিলে? মই ভাল অনুভৱ কৰিছোঁ। আপুনি আগন্তুক যিখন চৰকাৰ হ'ব লগা আছে সেই চৰকাৰখনক আপুনি কি বাৰ্তা দিব? কি বাৰ্তা মানে? আপুনি কি আশা কৰে তেওঁলোকৰ পৰা? দেশখন ভাল হ'বৰ কাৰণে আশা কৰোঁ। হয়, নিশ্চয় এটা পৰিৱৰ্তন বিচাৰে। পৰিৱৰ্তন বিচাৰোঁ, ভাল হওক। হয় হয়, এয়ে আছিল বিশিষ্ট সমাজসেৱক শৰৎ চন্দ্ৰ শৰ্মা। স্কুলখনৰ তেওঁ শিক্ষক প্ৰতিষ্ঠা শিক্ষক আৰু এইখন বিদ্যালয়তে আছিলে প্ৰতিষ্ঠা শিক্ষক। তেওঁৰ সুযোগ্য সন্তান, তেওঁৰ পৰা আমি কিছু জানিম। হয়, দেউতাৰ এই অঞ্চলৰ প্ৰায় সকলো অনুষ্ঠানৰ সভাপতি আছিলে আৰু এইখন স্কুলৰ তেওঁ প্ৰথম প্ৰধান শিক্ষক আছিলে। আৰু আমি অতি অনুভৱ কৰিছোঁ, সৌভাগ্য অনুভৱ কৰিছোঁ এই সময়ত যে আমি তাৰ দেউতাক পাইছোঁ। আৰু দেউতাই আশা কৰে যে প্ৰকৃততে আগৰ যি ব্ৰিটিছৰ দিনৰ যিটো পৰিৱেশ পুনৰ আমাৰ যাতে ভাল পৰিৱেশলৈকে ৰূপান্তৰ হয়, চৰকাৰ পৰিৱৰ্তন হওক আৰু এটা সুস্থিৰ পৰিৱেশ আমি আশা কৰিছোঁ। ঠিক আছে। এই স্কুলখনৰ দেউতাক প্ৰধান শিক্ষক আছে। এই সময়ত যে দেউতাক আমি পাইছোঁ, আমি এই মানে আহি দেউতাৰ যি মানে দিয়াৰ তেওঁ যে ভোট দিলে, নিজৰ যি আপোনাৰ ভোট দি নিজৰ দায়িত্ব যি পালন কৰিলে, আমি দেউতাক লৈ বৰ গৌৰৱান্বিত। মোৰ লগত আছে শুভম বড়ো, কেমেৰা পাৰ্চন।